আকৌ এবাৰ স্বাগতম জনাইছোঁ মই মোৰ এই চেনেলটোলৈ। আজি আমি আলোচনা কৰিম ট্ৰেডিঙত ইণ্ডিয়া ভিক্স কি হয়, ইণ্ডিয়া ভিক্সৰ ভূমিকাটো কি, কেৱল ইণ্ডিয়া ভিক্সটোৱে ইউজ কৰি কেনেকৈ লাখ লাখ টকা উপাৰ্জন কৰিব পাৰি ট্ৰেডিঙৰ পৰা, সেই বিষয়ে আজি আমি চমুকৈ আলোচনা কৰিম। এতিয়া আপোনাৰ বৰ্তমান ইণ্ডিয়া ভিক্স চলি আছে 13.85, তাৰ মানে আপোনাৰ মাৰ্কেটটো ইমান এটা ভলিটাইল নাই। ইণ্ডিয়া ভিক্স আপোনাৰ সাধাৰণতে 10ৰ পৰা 20ৰ মাজত থাকে জেনেৰেলি, আৰু যেতিয়া ইণ্ডিয়া ভিক্স আপোনাৰ 15ৰ তলত থাকে তেতিয়া মাৰ্কেটটো ইমান মুভমেণ্ট নকৰে, ভলিটাইলটো কমি যায় মাৰ্কেটৰ। আৰু যেতিয়া আপোনাৰ মাৰ্কেটটো 15ৰ প্লাছ নাইবা 20ৰ প্লাছ থাকে ইণ্ডিয়া ভিক্স, তেতিয়া আপোনাৰ ইণ্ডিয়া ভিক্স আপোনাৰ ইমান যিমান হাই হয় সিমান মানে মাৰ্কেটৰ ভলিটিলিটিটো সিমান বাঢ়ি যায়। এতিয়া আপুনি আজি চাই যে আজি আপোনাৰ ইণ্ডিয়া ভিক্সটো অ'পেন হৈছিল 14.39, আৰু যিমানত অ'পেন হৈছিল আজিৰ হাইটো সিমানেই আছে এয়া, আৰু আজি ল' গৈছিল আপোনাৰ 13.69। আজি মানে মাৰ্কেটটো বেছি মুভমেণ্ট কৰা নাই, সেইটোকে মানে ইয়াৰ পৰা জানিব পাৰি। আৰু যেতিয়া আপোনালোক ইণ্ডিয়া ভিক্সটো 20 প্লাছ থাকে তেতিয়া জেনেৰেলি 1:2 বা 1:3-4 ৰিস্ক ৰিৱাৰ্ড ৰেচিঅ'টো আপোনাৰ সোনকালে পায়, কাৰণ মাৰ্কেটটো বহুত মুভমেণ্ট কৰি থাকে। সেয়ে সেইটো আপোনাৰ অপশ্যন বায়াৰৰ কাৰণে ভাল। যিমান আপোনাৰ ইণ্ডিয়া ভিক্সটো মানে বেছি থাকে, ধৰক 15 প্লাছ থাকে, তেতিয়া আপোনাৰ অপশ্যন বায়াৰে মাৰ্কেটত ইজিলি নহয় বাট অলপ যদি আপোনাৰ পেচেঞ্চ বা ইম'শ্যন কণ্ট্ৰল কৰে, ভালকৈ আপোনাৰ এনালাইচিছ কৰে, তেনেহ'লে মানে প্ৰফিটটো বেছি কৰিব পাৰে। আৰু আপোনালোকে যদি ৰিচেণ্টলি চাই আপোনাৰ ইলেকশ্যনৰ কাৰণে ইণ্ডিয়া ভিক্সটো আপোনাৰ 30 প্লাছ গুচি গৈছিল ইলেকশ্যনৰ টাইমত, আৰু আপোনাৰ কৰোণাৰ টাইমততো ইণ্ডিয়া ভিক্স আপোনাৰ অলমষ্ট 70+80 গুচি গৈছিল। মানে তেতিয়া মানে ইণ্ডিয়া ভিক্সটোৱে আপোনাৰ যিমান বেছি হয় সেইটো মানে ফিয়াৰটো মানে মাৰ্কেটত বঢ়াই দিয়ে। আৰু ইণ্ডিয়া ভিক্সটো এটা সাধাৰণতে হৈছে এটা ভলিটিলিটি ইণ্ডেক্স। এনেধৰণৰ ট্ৰেডিং ৰিলেটেড ভিডিঅ'বোৰ চাবলৈ এই চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।